আৰু এতিয়া যদি তই আমাৰ দুটাক দিয়া আমি আৰু গাঁৱৰ চাইৰ হয় প্ৰচাৰ কৰি দিম। তাৰপিছত হা গাঁৱৰ গৰীব মানুহখিনি আহি মোক আগুৰি ধৰক হা চা আমাৰ গাঁৱৰ নিজৰ অঞ্চলটোত সাধ্যানুসাৰে যিমানখিনি পাৰোঁ মই সহায় কৰিছোঁ। এতিয়া মোৰ দৰমহা পাতি নাই, এতিয়া মই সাহাৰ্য দিব নোৱাৰোঁ। মিগুৰমা তই চব জানা আকৌ নাজানা। আমি কৈছো কি যি তই গোটাই গাঁওখনৰ মানুহখিনিক সাহায্য দিব নালাগেতো। গাঁৱৰ চব মানুহে পাইছে লেবেল মাৰোঁতে মাৰোঁতে ভোলাকৰ পৰা কাও নিদিলা। এতিয়া তই আমাৰ দুটাক দিলি আমি আৰু হ'ব দে, তহঁতে এটা কাম কৰিবি, হৰকান্তৰ দোকানৰ পৰা প্ৰত্যেক বস্তুৰে 1 কেজিকৈ লৈ আহিবি। চাপাতো 1 কেজিকে ৰহে চাও মিগুৰমা, তই আমাৰ দুটাক আকলাই সাহায্য দিবিতো। তাতকে এটা কাম কৰ, খাদ্য বস্তু নালাগে, তাতকে তই 3000 টকামানকে আমাক নেলাগিয়া। নালগে বে, ও বে নালগে